मैदेरनि गाग्लोबनायाव फिन सासे सुबुंनि जिउ खहा। तामुलपुर जिल्लानि भारत भुटान सिमानि दारांगामेला आउटपस्टनि सिङाव थानाय 1 नं पाहारपुर गामियाव फुंनि समाव आबाद फोथाराव हाल एवनो थांनायाव हाग्रानि मैदेर गाग्लोबनायाव सासे सुबुंनि जिउ खहा। बेजों लोगोसे सानै सुबुङाबो गोब्राब जोखोम जायो। जिउ खहा जानाय सुबुङा 1 नं पाहारपुर गामिनि थागिबि 52 बोसोर बैसोनि बिरसा मुन्डा। न'खरनि आरो गामिनि सुबुंफोरा फोरमायथिनाय बादिब्ला बिरसा मुन्डाया फुंनि 5 बाजिसो समाव दुब्लियाव हाल एवनो न'निफ्राय ओंखारलांदोंमोन। हाल एवनो थांनाय समावनो आबाद फोथाराव बिरसा मुन्डाया मैदेरजों मोगा-मोगि जानाङो आरो लोगो लोगो मैदेरा बिरसा मुन्डाखौ गाथारना गालाङो। बेराफारसेथिं बिरसा मुन्डाखौ बुथारनायनि सिगां सुखानजुलि गामियाव थांनानै 29 बोसोर बैसोनि आन्द्रेस टुडु आरो 26 बोसोर बिनालि सरेनखौ गोब्राबै जोखोम खालामनानै गारबोयो। मैदेरजों जिउ खहा जानांनाय बिरसा मुन्डानि न'खरनो सरकारखौ अनसुंथाइ होनो खावलायदों आरो जेब्लाबो जाफ्लेबोबाय थानाय मैदेर आरो मानसिनि दावहाखौ सुस्रांनानै होनो थाखाय नांगौ रोखोमनि फेन्सिनि राहा खालामनानै होनांगौनि दाबि दैखांदों हाग्रा बिफान आरो आसाम सरकार आरो बिटिआर सरकारनाव। মোক ফোন দি জনাইছে যে ৰাতিপুৱা এনে 5টামান বজাত এনে এই বিৰছা মুণ্ডা ঘৰৰ পৰা হালগুৰি লৈ আনোতে পথাৰত অহাৰ পিছত তেওঁ হাতীক দেখা পাই পলোৱাৰ পিছত ই আৰু তেতিয়া আৰু খেদিব নোৱাৰে পলাব নোৱাৰে তাতে সিহঁতে মাৰি পেলাই থৈ গ'ল। তাৰপিছত তাৰ লগতে 3জন আছে ল'ৰা সৰু এনে আহত হৈছে 3জন। এতিয়া 2জনটো ফাৰ্মাচী আছে, এটা মেডিকেলত লোৱা হৈছে আৰু এজন বিৰছা মুণ্ডা তো স্পট ডেথ হৈছে। গতিকে মই অনুৰোধ জনাইছোঁ এতিয়ালৈকে আমি ফৰেষ্টক জনাইছোঁ, এতিয়ালৈকে অহা নাই। এতিয়া অতি সোনকালে আহক, সিহঁতে আহিব লাগে। আৰু গৰীব ঘৰৰ তাৰমানে তাৰ ডাঙৰ ল'ৰা বিকলাংগ অকলে ই কাম কৰা মানুহ আছিল বিৰছা মুণ্ডাই, এই খেতি কৰা আছিল। পিছত আমি চৰকাৰৰ পৰা যিখিনি অনুদান পায় সেইখিনি গৰীব ঘৰৰ পায়, যি স্কিম আছে এইটো দিব পাৰিলে আমাৰ সুখী হ'ম। তাৰপিছত ইয়াৰ লগতে মই অনুৰোধ জনাইছোঁ যে যিবিলাক ফৰেষ্ট এৰিয়া সিহঁতে ফৰেষ্টৰ পৰা যিবিলাক চৰ্ট লগায়, কিন্তু আমাৰ কি কৰিছে সিহঁতে পাহাৰবোৰ মাত্ৰ আগৰি ধৰিছে, কিছুমান থৈ গৈছে। তাৰমানে সেইখিনি কৰা নাই। কিয় কৰা নাই সিহঁতে ফৰেষ্টৰ সিহঁতে আমি জনাইছোঁ বহুতখিনি কৰিছোঁ, আমাৰো এইখিনি কৰিব লাগিব। কিন্তু পাহাৰবোৰ আধাখিনি চৰ্ট লগাইছে আৰু আধাখিনি এৰি দিছে, আমি মৰক বাকী ৰাইজে মৰক, বাকী ৰাইজ বাচক বুলি সেইখিনি অনুৰোধ কৰিছে। সিহঁতে যিমান ফিনিচিং আছে সিহঁতে লগাই ল'ব লাগিব। সিহঁতে ফৰেষ্টক মোক জনাইছোঁ, অনুৰোধ কৰিছোঁ যাতে সিহঁতে পাহাৰবোৰ মাত্ৰ অকলে আধা গাঁৱটো আগৰি ধৰিছে, বাকীখিনি ৰাইজে মাৰক। এতিয়াও আছে পাহাৰৰ এই কিনাৰতে হাতীবিলাক আছে, সেইখিনি কৰিব লাগিব সিহঁতে। ফৰেষ্ট আৰু এনজিঅ' কৰিব লাগিব। এনজিঅ' আৰু ফৰেষ্ট কৰিছে, সিহঁতে এনজিঅ' কৰিছে। আমি মৰিব লাগিব, কিন্তু আমি সদায় খেদি আছোঁ ৰাতি। 100টামান আছে সিহঁতে, আমি দিনটো ৰাতিটো সদায় খেদি আছোঁ। কিন্তু আমি অৰণ্যক বা ফৰেষ্টক আমি অনুৰোধ কৰিছোঁ অতি সোনকালে সিহঁতক লগাওক, যাতে আমি বাচিব লাগিব। কিন্তু সিহঁতে ভাল কাম কৰা নাই, কিন্তু আধা গাঁৱটো আগৰি ধৰিছে, কিন্তু এনে পাহাৰবিলাক লগাব লাগিব। মই এইখিনি অনুৰোধ কৰিলোঁ। পাহাৰপুৰৰে মানুহজন একেলগত আমি ডাঙৰ হোৱা, ঘৰটো অলপ তেওঁৰ পূবফালে আছিল। ৰাতিপুৱা পথাৰত হাল মাৰিব আহিছে 5টা বজাত। তাৰপিছত গোটেই ৰাতি হাতীৰ হাল্লা হৈছিল। হাতী বোধহয় নাহিব বুলি হাল মাৰিব আহিছে আৰু হাল মাৰিব আহোঁতে ই পূবফালেদি হাতী দেখাই পাই পেলাই তেওঁৰ ফালে ঘৰটো অলপ দূৰ, আমাৰ এই নেপালী বস্তি অলপ ওচৰ, তাত অলপ গাঁৱত সোমাই পেলাই বহিম, হাতী আহি আছে বুলি দাউৰি আহিছে ঘৰ ফালে, নেপালী বস্তিৰ ফালে। কিন্তু হাতী পিছফালৰ পৰা খেদি পালে তেওঁৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে তেওঁ দাউৰিছিল, কিন্তু হাতীয়ে অকস্মাত আহি পালে তেখেতক ধৰি বাগৰাই পালে, পেটত চুটকি পূৰা নাৰী ভৰি ওলাই দিছে। হাতী এটাই আছিল। ৰাতিপুৱা 5:10 হৈছিল। কিমান দিন চলি আছে ইয়াতে হাতীটো বহুত দিনৰ পৰা এটা হাতী ঘূৰিয়ে থাকে, কেতিয়াবা এই তামোল বাগান ভাঙাই দিয়ে, সেইদিনা মোৰ তাতেও সোমাইছিল, কঁঠাল পাৰি খাইছে, এনেকুৱা ঘূৰিয়ে থাকে। কেতিয়াবা এটা আহে, কেতিয়াবা 2টা আহে, আজি এটাই আছিল। কি নাম আছিল?
বিৰছা মুণ্ডা, তেওঁৰ দেউতা স্বৰ্গীয় মাংৰা মুণ্ডা। আচ্ছা দুখীয়া। চৰকাৰে কি ক'ব এইবাৰ? এতিয়া চৰকাৰে কি কৰিব, হাতী নাহা ব্যৱস্থা কৰি দিয়ক বুলি, আমি ফেঞ্চিঙৰ ব্যৱস্থা কৰি দিয়ক বুলি কৈ আছোঁ। গাঁৱে ভূঞে হাতী উৎপাত কৰি আছে। ৰাতি অকস্মাত হাতী আহিলে প্ৰশাসনক খবৰ দিওঁ, গাড়ী নাই বুলি কয়, প্ৰশাসনে আহিব নোৱাৰে। গাঁৱৰ মানুহে একদম হাই হাল্লা কৰি টিন চিন বাজাই পেলাই হাতী খেদাই আছে, বহুত কষ্টতে আছে। ফৰেষ্টে গাড়ী নাই বুলি কয় নেকি? ফৰেষ্টৰ বোলে গাড়ীয়ে নাই, এটা বেয়া গাড়ী, ষ্টাৰ্টে নহয় কেতিয়াবা কেতিয়াবা গাড়ীটো বেলেগত গৈছে আৰু বেলেগ গাড়ী নাই, কেনেকৈ আহিম তাত বুলি কয়, তেনেকুৱাই আৰু। চৰকাৰক কি আহ্বান জনায় সিহঁতৰ গৰীব পৰিয়ালৰ কাৰণে? গৰীব পৰিবাৰৰ কাৰণে চৰকাৰৰ এটা ৰুল যি আছে সেইটো দিব লাগে চৰকাৰে। যিহেতু এটা বনৰীয়া বস্তু আহি পালে হাতী মানুহক মাৰে বা বাঘে আহি পালে মানুহক মাৰে, প্ৰশাসনৰ ব্যৱস্থা আছে না, তেওঁলোকৰ 5 লাখ নে 6 লাখ দিয়া, সেইখিনি তেওঁ গৰীব ঘৰৰ ল'ৰা আৰু বিকলাংগ আছে ডাঙৰ ল'ৰাটো, আৰু মাইকী মানুহটো অলপ বিকলাংগ টাইপৰে, কাণ চান নুশুনে, ভালকৈ কাম কৰিব নোৱাৰে। তেওঁলোকে সেইখিনি সহায় সহযোগ কৰিলে ভাল পাওঁ আৰু ৰাইজে।